আজিতো ভাগৰি আজিৰ সেই সভা সকলোৱে দিব বিচাৰিছো যে তেখেতে এই পুৰণা মন্তব্য নকৰে। জ্যেষ্ঠসকল তেখেতৰ কি এইটো কি বাপকৰ সম্পত্তি নেকি? তেখেতৰ বাপকৰ সম্পত্তি নহয়। আমাৰ বহি থকা এতিয়া আমাৰ শুই থকা আমাৰ এতিয়া সময় নাই। আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ প্ৰাণৰ জীৱনৰ বিনিময় হ'লে আমি আমাৰ ভাগ্য আদায় কৰিমেই। আৰু আপোনালোকে নিশ্চয় জানে তাই এটাৰ প্ৰতি লক্ষ্য ৰাখি আজি সকলোকে মই মঞ্চত আহি যিসকলে আমাৰ আদি সভাত অংশগ্ৰহণ কৰিছে সেইসকলে যিহেতু বৰ্তমান আমাৰ এই কৰ্মচাৰী ডিমাণ্ড কাউন্সিল আৰু আকাশো আৰু আমাৰ আপোনালোকে 10 মিনিটৰ কাৰণে আহক, কাৰণ আমাৰ শ্লোগান দিব লাগে আৰু শ্লোগানৰ মাধ্যমেৰে আমি অসম চৰকাৰক আমি দেখুৱাই দিব বিচাৰিছো যে আজি কুচাৰগোষ্ঠী কিমান শক্তি আছে, কুচাৰগোষ্ঠী কিমান আমাৰ বল আছে। আমি সেই গণহৰৰ জৰিয়তে আমি ৰাখিব। সেইকাৰণে আজি সভাত মই দীঘলীয়া মন্তব্য নাৰাখো, আপোনালোকক ক্ষমা বিচাৰিছো। আৰু এতিয়া সময় কম, আৰু যিহেতু এক্স কাউন্সিলৰ শোভনাথ বংশী তথা আমাৰ বৰঝাৰ আঞ্চলিকৰ সভাপতি সম্পাদক তথা আমাৰ সমাজ জয় হোক, যুৱসেনা জয় হোক। ধন্যবাদ। নৱকুমাৰ কোচ ডাঙৰীয়া দেৱে ভাল বক্তব্য আৰু লগতে আমাৰ এই মঞ্চত উপবিষ্ট ভাতৃ